হেল্ল' ৰাইজ ছমাহৰ পিছত মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছমাহ ধৰি ভিডিঅ' এটা আপলোড কৰা নাই এইটো চেনেলত। মানে মোৰ এই চেনেলটো হৈছে ব্লগিং চেনেল। ক'ৰবালৈ ফুৰিব মেলিবলৈ গ'লেহে ভিডিঅ' বনোৱা হয়। আৰু আপোনালোকে যোনে মোৰ আগতে এটা দুটা হ'লেও ভিডিঅ' চাইছে তেওঁলোকেতো গম পায় মই গুৱাহাটীত থাকোঁ আৰু এটা জব কৰোঁ তাতে। আৰু কামত বিজি থকাৰ কাৰণে য'ত ত'ত ঘূৰি থকা হোৱা নাই, মানে ক'তো ফুৰিবলৈ যোৱা হোৱা নাই। সেইটো কাৰণে ভিডিঅ' বনোৱা হোৱা নাই আৰু এই চেনেলটো ইমান মাহৰ পৰা পৰি আছিলে। আৰু মই আছোঁ এতিয়া ঘৰত, মানে পৰহি ঘৰলৈ আহিছিলোঁ আৰু ঘৰত মই এটা সৰুকৈ আমাৰ এটা মানে মৰমৰ ঘৰ এটা বনাই আছোঁ কষ্টৰ উপাৰ্জনেৰে। এই ঘৰটো বহুত বিশেষ মোৰ বাবে, কাৰণ মোৰ জীৱনৰ প্ৰথম ঘৰ মই বনোৱা। আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু এটা ভিডিঅ' বনাই দিওঁ চেনেলটোত। বহুত দিন ভিডিঅ' বনোৱা নাই আৰু এতিয়াৰ পৰা ভাবিছোঁ মানে মাজে মাজে ভিডিঅ' এটা দুটা বনাই থাকিম। এনেকৈ ডেইলি লাইফষ্টাইল হওক, মই জব কৰোঁ সেইবোৰ আপোনালোকক দেখুৱাম, মোৰ দিনটো কেনেকুৱা যায় সেইবোৰ দেখুৱাম। মানে অলপ মাজে মাজে ভিডিঅ' এটা দুটা বনাম বুলি ভাবিছোঁ। কিন্তু ইমানো ফাল্টু ভিডিঅ' নবনাওঁ যে হগা মোতা সেইবোৰ নেদেখুৱাওঁ আৰু। আপোনালোকে বিশ্বাস ৰাখক মোৰ ভিডিঅ'ত যদি আপোনালোকে চাই অলপ হ'লেও আপোনালোকৰ ভেলু মানে জীৱনত ভেলু এড কৰিবলৈ মই চেষ্টা কৰিম। আৰু সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাই থাকিব ভিডিঅ'বোৰ। আৰু এতিয়া আছোঁ মই আমাৰ গলিত, মানে আমাৰ ৰাস্তাটোত আছোঁ। এইটো হৈছে আমাৰ ৰাস্তা, ঘৰলৈ যোৱা ৰাস্তা। সৰু ঠেক ৰাস্তা, গাড়ী সোমাই যায় বাৰু। এইটো আমাৰ সন্মুখৰ ঘৰ, চৰ্ট ঢালাই ঘৰ বনাইছে, বিল্ডিং। আৰু এইজোপা হৈছে আমাৰ জবা ফুল। বহুত ফুল আছে, মই ৰোৱা ফুল দেই। পূৰা গুৱাহাটীলৈ যোৱাৰ আগত ৰুই থৈ গৈছিলোঁ, বহুত ডাঙৰ হৈ গ'ল। আৰু এইজোপা মধুৰিআমো লাগি আছে। আৰু এইজোপা মই ৰোৱা গোলাপ ফুল চাওক কিমান ডাঙৰ হৈ গ'লে। সৰুতে ৰুই থৈ গৈছিলোঁ, মাজতে অৱস্থা বেয়া হৈ গৈছিল, মায়ে আকৌ প্ৰতিপালন কৰিলে, এতিয়া পূৰা ডাঙৰ হৈ ফুলি থাকে। আৰু এইটোৱে হৈছে আমাৰ ঘৰটো, মানে মৰমৰ ঘৰ সকলোৰে। এতিয়া মানে কনষ্ট্ৰাকশ্যনৰ কাম অলম'ষ্ট হ'লগৈ আৰু অলপ চলপ বাকী আছে ভিতৰত। আৰু এইটো হৈছে আমাৰ পুৰণা ঘৰ, এইটোতে আছিলোঁ ইমান বছৰে আমি। এতিয়া এইটো ঘৰ বনাই আছোঁ মই, ইয়ালৈ শ্বিফ্ট হ'ম আৰু। তাৰপিছত এইখন হৈছে ভাইটিৰ স্কুটি, সি স্কুটি পাইছিলে এইবাৰ। ঘৰটো ইফালেও অলপ আছে, মানে এইফালে মাজত কেঁচা ঘৰটো থকাৰ কাৰণে দেখুৱাব পৰা নাই। আপোনালোকক ইফালে গৈ দেখুৱাই আছোঁ মই। ফাৰ্ষ্ট এতিয়া মই ষ্টাৰ্টিঙৰ আপোনালোকক সকলোখিনি কৈ আছোঁ। আমাৰ ঘৰৰ টিঙৰ কালাৰটো গ্ৰে কালাৰ লগাইছোঁ। চবেই ৰঙা নীলা এইবোৰ লগাই, মোৰ ভাল নালাগিল, সেইটো কাৰণে গ্ৰে কালাৰ লগাইছোঁ। কিন্তু মেইন কথাটো হ'ল টিংখিনি ভালকৈ দেখাই নাপায়, ৰাস্তাৰ পৰাহে অলপ দেখা পায়, সন্মুখত গ'লে দেখিয়ে নাপায়। মানে ঘৰটো বেছি জোঙা নহয় যে, সেই সন্মুখৰ ডিজাইনটো এনেকৈ দিছোঁ, মানে খাপ কাটি দিছোঁ। আজিকালি এইটো ট্ৰেণ্ডিঙত চলি আছে, কিন্তু বহুত খেলি মেলি কৰিলে মিস্ত্ৰীজনে। এই আপোনালোকে ইয়াত ভিডিঅ'ত ভালকৈ ধৰিব নোৱাৰিব পাৰে, এইবোৰ বেকা কৰিলে, এইফালে বেছি ডাঠ কৰিলে, এইফালে পাতল কৰিলে। বহুত খেলি মেলি, মানে মিস্ত্ৰীজন ইমান এক্সপাৰ্ট নহয়, বয়সস্থ মিস্ত্ৰী। ভাবিছিলোঁ ভালকৈ কৰিব, কিন্তু মানে বহুত বুজাব লগা হয়, পাহৰি যায়। আৰু ষ্টেপকেইটা এনেকৈ ষ্টাইলত দিছোঁ, ইয়াত ফুল ৰুম ধুনীয়াকৈ। তাৰপিছত এইখন হৈছে বাৰান্দা, আৰু এই বাৰান্দাখনৰ বহলটো হৈছে 5 ফুট আৰু দীঘলটো হৈছে 17 ফুট। ইয়াত মানে ওপৰলৈকে গ্ৰিল দিয়া নাই, যিহেতু আগৰ ষ্টাইল হৈ যায়, দেখাত বেয়া লাগে। এতিয়া এনেকৈ দি দিছোঁ, মানে এনেকৈ দেখি খুব ভাল লাগিছে। আৰু এইফালে অকল সৰুকৈ এটা ৰুম বনাই থোৱা আছে, মানে এইটো অকল মানে ইয়াত অকল মই চোফা ৰাখিম এযোৰ আৰু এখন টেবুল ৰাখিম, আৰু বেছি ডাঙৰ নহয়, সৰু আৰু। চবেইতো আজিকালি মানে ড্ৰয়িং ৰুমটো মানে হল টাইপত ডাঙৰকৈ ৰাখে, কিন্তু মানে আমাৰ ঘৰটো কি হ'ল প্লেনিং কৰি বনোৱা নহয়। এইফালে পাছফালে এইকেইটা ৰুম দেখিছে, দুটা ৰুম আছে, এই দুটা ৰুম মানে আগতে বনোৱা হৈছিল। আৰু সেইকাৰণে মানে ঘৰটো একো প্লেনিং কৰি বনাব নোৱাৰিলোঁ, মানে যেনে তেনে বনাইছোঁ আৰু। এই ঘৰটোৰ লগত এডজাষ্ট কৰি মানে বহুত মাথা মাৰি বনাব লগা হৈছে। এইটো মানে সৰুকৈ মুকলি ৰুম এটা, ইয়াতে জাষ্ট চোফা ৰাখিম এযোৰ আৰু টেবুল এখন ৰাখিম। বহলটো ইয়াৰ 9 ফুট হয়, আৰু দীঘলটো 11 ফুট। তাৰপিছত এইফালে এটা ৰুম বনাইছোঁ, এইটো মোৰ বাবে বনোৱা হৈছে আৰু, মানে মই থাকিম ফিউচাৰত যদি বিয়া চিয়া পাতোঁ। এইটো দীঘলটো আছে 17 ফুট আৰু বহলটো 11 ফুট। সেইটো বহুত ডাঙৰ নহয় আৰু, এইটো হৈ যাব আৰু মোৰ কাৰণে যথেষ্ট ডাঙৰ। তাৰপিছত এইফালে ফাৰ্ষ্টত ভাবিছিলোঁ পাকঘৰ বনাম, কিন্তু এইটো পাকঘৰ বনোৱা নহ'ব। ইয়াত মানে এতিয়া কি কৰিম, ডাইনিং ৰাখি দিম, ডাইনিং টেবুল। প্ৰথমতে প্লেনিং কৰা হ'লে মাজৰ ৱালখন নিদিলোঁহেঁতেন, এতিয়া ডাঙৰকৈ এটা মানে তেতিয়া হল টাইপ হৈ গ'লহেঁতেন, মুকলি ৰুমটো ডাঙৰ হৈ গ'লহেঁতেন। কিন্তু এতিয়া উপায় নাই, ৱালখন আগতীয়াকৈ দি দিলোঁ, পাকঘৰ বনাম বুলি ভাবিছিলোঁ। এতিয়া এই স্লেববোৰ এইবোৰ বনোৱাই দিয়া হৈছিলে, এইবোৰ ভাঙি দিম, মানে মডুলাৰ কিটচেন বনাম। এতিয়া এইটো ডাইনিং ৰাখিম আৰু এটা বেচিন ইয়াত ৰাখিম। আৰু কিটচেনটো এইটো পাছত মই বনাইছোঁ, মানে এইফালে আকৌ কিটচেনৰ কাৰণে এইফালে এটা কিটচেন, এইটো ইয়াতে মানে পাকঘৰ হ'ব আৰু, মানে এইফালে বনোৱা হ'ব স্লেব দি এইটো চাইডে। আৰু এইফালে এটা বনোৱা হৈছে আলহীৰ কাৰণে, আলহী আহিলে থাকিবলৈ আলহীৰ ৰুম। এইফালে আলহীৰ কাৰণে ৰুম এটা বনোৱা হৈছে। আৰু এইফালৰ পৰা এই পথাৰ চথাৰ আছে, আৰু এইফালে ইমান মানুহ নাই, এইফালে পথাৰ ধুনীয়া ভিউ দেখা পায়।
আৰু এই আলহী ৰুমটোৰ চাইজটো বেছি ডাঙৰ নহয়, সৰু আৰু এখন বিচনা টেবুল কিবা ৱাৰ্ড্ৰপ ৰাখিব পৰাকৈ জাষ্ট সৰু, মানে এই দীঘলটো 11 চাৰে 11 মান হ'ব, বহলটো 10.5 এনেকুৱামান হ'ব আৰু সৰু ৰুম। আৰু এইফালে বাথৰুমৰ কাৰণে এইবোৰ খুটা পুটি থোৱা হৈছে, মানে বাথৰুমৰ কাম কৰিবলৈ দি থ'লোঁ মিস্ত্ৰীক পইচা এডভান্স, কিন্তু মিস্ত্ৰীটো মানে মস্ত এলেহুৱা, এতিয়া খুটাকেইটা পুটি জাষ্ট থৈ দিছে, কিন্তু বাথৰুমটো চৰ্ট ঢালি ইয়াতে বনাম। আৰু পাকঘৰৰ সন্মুখকণ এনেকুৱা, মানে এইখন সন্মুখতে ওলাই থাকিব, এতিয়া এইডোখৰ কেঁচা ঘৰটো থকাৰ কাৰণে এইটো ধৰিব পৰা নাই, মানে এইফালে ওলাব পৰা নাই। এইটো হৈছে সন্মুখখন পাকঘৰৰ, এইটো অকণমান আগৰ ঘৰটোতকৈ মানে মেইন ঘৰটোতকৈ অকণমান পিছুৱাই দিছোঁ এইফালে ফুল ৰুবৰ কাৰণে, আৰু এনেকুৱা দিছোঁ ডিজাইনটো। আৰু এইটো হৈছে মাৰ ৰুম, এতিয়া মানে এনেকৈ আছে আৰু চোফা টোফাবোৰ ইয়াতে আছে। এইফালে এইবোৰ ভেণ্টিলেশ্যন চব আঁতৰাই দিম, মানে খিৰিকীবোৰ আগতে লগোৱা এইবোৰ আঁতৰাই দিব লাগিব। আগতে ইয়াতো খিৰিকী আছিলে, ইয়াত আছিলে, এইবোৰ চব আঁতৰাই দিলোঁ, মানে ঘৰটো জইন লগাই দিলোঁ, এইবোৰ ভেণ্টিলেশ্যন আঁতৰাই দিম। আৰু সেইটো মাৰ ৰুম, সেইটো মাক দিয়া হ'ব। আৰু এইফালে ভাইটিৰ ৰুম আছে, ভাইটি তাত থাকে। আৰু এতিয়া আপোনালোকে ভাবিছে মই দেউতাৰ কথা কিয় নক'লোঁ, কাৰণ মোৰ দেউতা নাইয়ে, তেখেত ঢুকুৱা 12 বছৰমান হ'ল, মানে 12 বছৰ এইবাৰ হ'ব নৱেম্বৰত। মই ফাৰ্ষ্ট ইয়েৰত থাকোঁতে ঢুকাইছিলে, আৰু তেতিয়াৰ পৰা মানে বহুত ষ্ট্ৰাগল হ'ল, মানে বহুত কষ্ট কৰি নিজে পঢ়া শুনা কৰিলোঁ, মায়ে বহুত কষ্ট কৰিলে, ময়ো কষ্ট কৰিলোঁ। তাৰপিছত সেই চৰকাৰী চাকৰিৰ কাৰণে ভালকৈ নিজক সময় দিবই নাপালোঁ, লকডাউন আহি গ'ল গ্ৰেজুৱেশ্যন হোৱাৰ পিছত। তাৰপিছত এনেকৈ মানে প্ৰাইভেট জব কৰিয়ে মই ঘৰটো বনাইছোঁ আৰু, কাৰণ এতিয়া মোৰ বয়স হৈ গৈছে 28 বছৰ, আৰু লাহে লাহে যিহেতু বিয়াও পাতিবলৈ সময় হৈছে, এনেকৈ ঘৰটো বনাই লৈছোঁ। পাছত আকৌ ঘৰ বনাম, এই কেঁচা ঘৰটো যে দেখিছে সেইটো জেগাত পাছত এটা ভালকৈ ঘৰ এটা বনাম, সপোনৰ ঘৰ, মানে সেইটো প্লেনিঙত বনাম মানে পূৰা। আৰু এইবাৰ চুলিটো চুটিকৈ কাটি দিলোঁ, মানে গুৱাহাটীত গৰমত ঘূৰি ফুৰিব লাগে, এইটো বহুত অশান্তি লাগে হেলমেট পিন্ধি, এইটো মানে চুটিয়ে কৰি দিলোঁ। বেয়া দেখিছে নেকি আপোনালোকে কমেণ্ট কৰিবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, ঘৰটো দেখুৱালোঁ আপোনালোকক, একদম চিম্পুলকৈ বনাইছোঁ, মানে ঘৰটো বেছি একো ডিজাইন চিজাইন দিব পৰা নাই, নহ'লে আৰু অলপ ভালকৈ বনিলেহেঁতেন প্ৰথমৰ পৰা বনোৱা হ'লে, কিন্তু প্ৰথমৰ পৰা যিহেতু বনোৱা নাই, আগতে ৰুম দুটা আছিলে, সেই দুটা আকৌ টিং চিং আঁতৰাইছোঁ, খিৰিকী দৰজাবোৰ এইবোৰ আঁতৰাইছোঁ, চেঞ্জ কৰিছোঁ, মানে এইবোৰ চব মানে মডিফাই কৰি বনোৱা হৈছে, আৰু নতুনকৈ মানে টোটেল নতুন কৰি বনোৱা হৈছে। এইখন বনাওঁতে যিমান টকা গৈছে নহয়, আজিকালি মানে আপোনাৰ ঘৰৰ বস্তুতকৈ মিস্ত্ৰীয়ে বহুত টকা লৈ লয়, মিস্ত্ৰীৰ দাম বহুত মানে। আৰু সেই কৰিছোঁ আৰু এইখনকৈ, আপোনালোকে মানে ঘৰটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেলেগ বেলেগ ভিডিঅ' দি থাকিম আৰু।